মৰমৰ ছাত্ৰ ছাত্ৰীসকল গৰমৰ বন্ধৰ সুযোগতে কিতাপৰ গণ্ডিৰ পৰা আঁতৰি অকণমান ফুৰিবলৈ ওলাই আহিলোঁ। আমি গুৱাহাটীৰ পৰা চেন্নাইলৈ আহি আছোঁ। চেন্নাইলৈ অহাৰ প্ৰথম দিন। এয়া দেখিছা তোমালোকে ট্ৰেইনত আমি জাৰ্ণি কৰি আছোঁ। বিভিন্ন মানুহ ট্ৰেইনত ভাগে ভাগে শুই আছে। প্ৰথম দিনৰ এয়া সন্ধিয়াৰ কাৰ্যসূচী। সেয়েহে এই সপ্তাহটো তোমালোকক অংক চাগে মই দিব নোৱাৰিম। তোমালোকক ফুৰিবলৈ যোৱা কিছুমান ভিডিঅ' দিম, তোমালোকে উপভোগ কৰিবা। ধন্যবাদ। চেন্নাইলৈ যাবলৈ ৰেডি হৈছোঁ ৰাতি 3:30 বজাত। এই গুৱাহাটী ষ্টেচনলৈ যাবলৈ এয়া বাবু, এয়া মাইনা, এয়া গুণগুণ জনগণ মন এণ্টাৰটেইনমেণ্ট, এয়া আমাৰ পৰিবাৰ, এয়া আমাৰ বডি বিল্ডাৰ ওলাইছে চেন্নাইলৈ। আমি প্ৰিপেৰেশ্যন কৰিছে। ভণ্টি ধুমাধুম কাপোৰ সামৰি লৈছে। এই 3:30 বজাত আমি যাবলৈ ৰেডি হৈছোঁ। এয়া বেগ, নিবলগীয়া বেগ ইমানখিনিয়ে। আৰু আছে দুটা বটল দুটাৰ সৈতে আমি এয়া যাবলৈ ৰেডি হৈছোঁ। আৰু ক'লৈ গ'ল? এয়া খোৱা বোৱাবিলাকো লৈছে। ই এতিয়ালৈকে গা ধোৱাই নাই। যোৱা যাবেগৈ গা ধোৱা। আমি গাড়ী আহিব এতিয়া। ধন্যবাদ। এয়া আমি গুৱাহাটী ষ্টেচনৰ ফালে আগবাঢ়ি গৈ আছোঁ। ৰাতিৰ গুৱাহাটী চাওকচোন বাহিৰলৈ নীলা আহিছে। অভাৰব্ৰিজৰ লাইট, নীলা আকাশ। এইফালে GMC, কালাপাহাৰ। নালাগে বলচোন। আমি চাম বলে তাত চাম বল। মই জানো নহয়, বল মই নি আছোঁ। গুৱাহাটী ষ্টেচন। ফেনকেইখন মস্ত ৰাতিপুৱাই মানুহ। এয়া আমাৰ পাৰ্টি, চবেই মোবাইলত ব্যস্ত। আমি যাবলৈ ষ্টেচন পালোহি। এতিয়া প্লেটফৰ্ম নাম্বাৰ দিলেই আমি ট্ৰেইনত উঠিবগৈ পাৰোঁ। এয়া আমাৰ অসমীয়া সংস্কৃতি, কৃষ্টি সংস্কৃতি প্ৰদৰ্শন। কেনেকুৱা লাগিলে? চাওকচোন কিমান ডাঙৰ ফেক্টৰী। অথনিৰ পৰা চাই আছোঁ, শেষেই হোৱা নাই। বহুত ডাঙৰ ফেক্টৰী। নিউ জলপাইগুৰি পাৰ হ'লোঁ। কি ষ্টেচন আহি আছে এতিয়া গম পোৱা নাই, খালি ভিডিঅ'টো চোৱাচোন। বহুত ডাঙৰ ফেক্টৰী। চাইছেনে? ভাল লাগিছেনে? এই চাইডত কয়লাৰ দম দেখিছেনে? কয়লাৰ দমে কিমান সৰহ কয়লা আনি থৈছে ফেক্টৰীৰ কাৰণে। ভাল লাগিছে নিশ্চয় ন? ধন্যবাদ।
পাপা কলৈ গ'ল? এয়া আমি অসম পাৰ হ'লোঁ, নিউ জলপাইগুৰি। ইয়াৰ ঘনবসতিপূৰ্ণ ঠাইবোৰ অসমৰ নিচিনাই, ইয়াত খেতি প্ৰায় শেষেই হৈছেগৈ। কিন্তু এটা কথা হয়, ইয়াত আমাৰ অসমৰ নিচিনা মানুহবোৰ ঘন ঘনকৈ নাথাকে। আমাৰ তাত যেনেকৈ ৰাস্তাৰ দুয়োপাৰে মানুহ থাকে, ইয়াত পথাৰৰ মাজত এঘৰ মানুহ, তেওঁ মাটিৰ বাৰী যিখিনি আছে তাৰ মাজতে ঘৰটো বনাই লয়, তাৰপিছত আকৌ অলপ দূৰতহে এঘৰ মানুহ। আমাৰ তাৰ নিচিনা ঘৰৰ ওচৰা ওচৰি ঘৰ নহয়, চিঞৰিলে কেতিয়াবা ইঘৰৰ পৰা সিঘৰলৈ নুশুনে, এনেকুৱা অৱস্থাত তেওঁলোক থাকে। এইফালে খেতি প্ৰায় শেষেই হৈছেগৈ। আমাৰ কাকি নগাঁৱৰ ফালে খেতি নাই, বৰষুণেই নাই। এইফালে অৱশ্যে কিছু বৰষুণ আছে। ঘৰবিলাক দেখিছে আপোনালোকে, বহুত দূৰে দূৰে। ইয়াত যদি এটা ঘৰ, তাত এটা ঘৰ, আৰু ক'ৰবাত বস্তি নিচিনাকৈ একে ঠাইতে 8-10 ঘৰ মানুহ মিলি থাকে। আৰু বেছিভাগ ঠাই দূৰে দূৰে মানুহবিলাক। এইখিনি আমাৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। এতিয়া চিমেণ্ট ফেক্টৰী আছে ইফালে, এয়া চিমেণ্ট ফেক্টৰী। এইটো চ'লাৰ প্ৰজেক্ট দেখিছেনে? চ'লাৰ প্ৰজেক্টটো ধৰিব পৰা নাছিলে। চ'লাৰ প্ৰজেক্ট এইফালে বাৰিষা হৈছে, আমাৰ অসমৰ ফালেহে বাৰিষা হোৱা নাই। হোজাই ডিষ্ট্ৰিক্টৰ ফালে, নগাঁও হোজাই ডিষ্ট্ৰিক্টৰ ফালে বাৰিষা হোৱা নাই, এইফালে বাৰিষা হৈছে। ঠাইখিনি চাই কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব। देखेंगे यहाँ पर उठा दीजिए और जसप्रीत ने पकड़ी। यहाँ पर 4 कदम लगे हैं। आप ही बताएंगे ठाकुर साहब जी। मैं कहूँगा रोहित और विराट के अलावा ये तीसरे शेर हैं भारत के। ইমান দীঘল। চাওকচোন, আনাৰসৰ বাগান আৰু চাহপাতৰ বাগান কিমান ধুনীয়া লাগিছে। এয়া আমি বিহাৰৰ মাজেদি আহি আছোঁ। আনাৰসৰ বাগান চাওকচোন, কিমান ডাঙৰ ডাঙৰ আনাৰসৰ বাগান। ধান খেতি মাত্ৰ অলপ অলপ জেগাহে পোৱা যায়। আনাৰসৰ বাগান, চাহপাত বাগান, আনাৰসৰ বাগান, চাহপাত বাগান চাওকচোন। মাজত অকণমান ধান খেতি, কিমান ধুনীয়া লাগিছে। মানুহবিলাক নাই কিন্তু ওচৰত, ক'ৰবাত এঘৰ এঘৰ মানুহ। এই আনাৰস উঠাইছে কিছুমানে। এই চাহপাত, আনাৰস চাওকচোন, আকৌ নতুন কৰি উঠিছে। পুৰণাবিলাক উঠাইছে, নতুনবিলাক ৰুই আছে। কিমান ডাঙৰ ডাঙৰ বাগান।
এই দূৰত দূৰত কিছুমান ঘৰ আছে এটা ঘৰৰ চাৰিওফালে আনাৰসৰ বাগান খালী ঠাই খুব কমেই আছে চাওকচোন এইমাত্ৰ ৰঙাকৈ পাৰ হৈ গ'ল যে সেইখন ডাউন ব্ৰিজ মানে আমাৰ যেনেকৈ অভাৰ ব্ৰিজ থাকে ট্ৰেইন লাইনৰ ওপৰেৰে বাছ গাড়ী যাবৰ কাৰণে এইখন আকৌ ডাউন ব্ৰিজ মানে মাটিৰ তলেদি থাকে ট্ৰেইনখন ওপৰেদি যায় তলেদি গাড়ী পাৰ হৈ যায় এয়া চাওকচোন এইখন সৰু নদী পাৰ হৈ আহি আছোঁ আমি আকৌ চাহপাত বাগান আৰম্ভ হৈ গ'ল চাহ বাগান বৰ ধুনীয়া লাগিছে নহয়নে চাই পেলাই চাওকচোন চাহপাত বাগান কি সুন্দৰ পৰিৱেশ চাওকচোন একদম চকুৰে ধৰিব পৰালৈকে চাহ বাগান চাহ বাগান চাহ বাগান চাহ বাগান এইখিনি দূৰত দুঘৰমান মানুহ আছে এইখিনিত এখন হাইস্কুল আছে ধুনীয়া লাগিছে চাওকচোন এইখিনিত এখন বস্তি নিচিনা এইখিনিত অলপ মানুহৰ ঘৰ আছে গুৰমতি পাৰ হ'লোঁ আমি ঘূৰমতি ভাল লাগিছে নহয়নে বাৰু চাওকচোন আৰু বাগানৰ মাজত সেয়া কাৰেণ্টৰ তাৰ বৰ ধুনীয়া লাগিছে কেনেকুৱা লাগিল আপোনালোকে জনাবচোন ভিডিঅ'টো কেনেকুৱা লাগিল জনালে মই নিশ্চয় সুখী হ'ম কমেণ্ট ছেকশ্যনত জনাব পাৰিলে শ্বেয়াৰ কৰিব এয়া চোৱাচোন আমি মালদা পাওঁ আমৰ খেতি মালদা আমৰ এয়া খেতি আৰু মৰাপাট খেতিৰ লগতে গোমধানৰ বহুত ডাঙৰ ডাঙৰ বাগানৰ খেতি কৰিছে নিজে এইফালৰ পৰাই গোমধান যায় আমাৰ ফাললৈ আৰু এই আম গছ দেখিছেনে চাপৰ চাপৰ আম গছ চবে মালদা আম আমি যিবিলাক আম বজাৰৰ পৰা কিনি খাওঁ গোমধানৰ খেতি আমৰ খেতি যথেষ্ট পৰিমাণে হয় অৱশ্যে বাঁহবিলাক আমাৰ তাৰ নিচিনাই দেই বাঁহবিলাক অকণ ওখই হৈছে ভলুকা বাঁহ জাই বাঁহ তাল গছ আছে আৰু মাজত এই মৰা ঠাইৰ নিচিনা গছবিলাক যে সেইবিলাক আছে আৰু ঘৰে ঘৰে খুব আম গছৰ খেতি বহুত কৰে আমাৰ যেনেকৈ এজোপা দুজোপা আম থাকে তেওঁলোকে ব্যৱসায় ভিত্তিক আমৰ খেতি কৰে আৰু খেতিৰ মাজতো মই ওলোটা ছাইডটো দেখাব পৰা নাই ট্ৰেইনৰ সিটো ছাইডে বহুত আম গছ আছিলে আৰু মাজে মাজে গোমধানৰ ডাঙৰ ডাঙৰ বাগান আহি আছে মই দেখাই আছোঁ চোৱাচোন অলপ সময়ৰ পিছতে মই তোমালোকে দেখা পাবা গোমধানৰ খেতি এইফালে অলপ দূৰলৈ দেখিছিলে সেয়া চব গোমধানৰ খেতি অলপ ৰঙামূৰীয়া খেতিবিলাক যে এইবিলাক চব গোমধানৰ খেতি চোৱাচোন এয়া আমৰ খেতি ঠাইখিনি বৰ বেয়া গোন্ধ এইয়া গছৰ মাজে মাজে দেখিছে ৰঙা ৰঙাকৈ যে দেখিছে সেয়া চব সেয়া গোমধানৰ খেতি ইমান বহল বহল বাগান হিচাপে মানে আমি পথাৰত ধান খেতি কৰাৰ দৰে ইয়াত গোমধানৰ খেতি কৰে দেখিছা নিশ্চয় এইবিলাক চব গোমধান এয়া যে দেখিছা চব গোমধান বহুত দূৰলৈকে দেখা পাইছেনে আৰু গোমধানৰ ঠাইবিলাক কাটি কাটি জমা কৰি থৈ দিয়ে পাতবিলাক গৰুক খুৱায় আৰু ছাগলীক খুৱায় আৰু গা গছডাল খৰিৰ কাৰণে ব্যৱহাৰ কৰে গোবৰ খৰি বনায় আৰু ইয়াত মাটিবিলাক আমাৰ হোজাই বা নগাঁও ডিষ্ট্ৰিক্টৰ নিচিনা পৰি নাথাকে লগতে গোমধান কাটিয়ে আকৌ এয়া ট্ৰেক্টৰ লগে লগে ট্ৰেক্টৰ আৰু বন মৰিবৰ কাৰণে লগতে বন মৰা ঔষধ মাৰি দিয়ে আমি যেনেকৈ মাটি হাল বাই পেলাই বনটো মৰিবলৈ দিওঁ ইয়াত সেইটো ব্যৱস্থা নকৰে ইয়াত লগে লগে বন মৰা ঔষধ মাৰি দি মাটিখিনি বন লগতে মাৰি পেলাই লগতে খেতি আৰম্ভ কৰি দিয়ে এতিয়া ইয়াত গোমধান কাটি হ'ল ধান খেতি কৰিবলৈ আৰম্ভ কৰিছে এইয়া মাজত এই আম গছ এয়া কাৰোবাৰ ঘৰৰ বাগানৰ আম আৰু সিফালে সেইয়া দেখিছেনে চব আম গছ দেখিছেনে পশ্চিমত বেলিটো ডুবু ডুবু হৈছেহি
চাই ভাল লাগিছে ন মৰাপাট খেতিও আছে ই ধানৰ মাজে এতিয়া ধান খেতি কৰিবলৈ গৈছে গোমধানবিলাক কাটি হ'ল আৰু মাজতে ট্ৰেইন এখন পাৰ হ'ল বিহাৰৰ বস্তিবিলাক চোৱাচোন এইখিনিতে অলপ বস্তি তাৰপিছত একেলগে মানুহখিনি আছে তাৰ অলপ দূৰৰ পৰা আকৌ মানুহ নাই এইখিনি বস্তি হিচাপে আছে তাৰপিছত আকৌ খেতি পথাৰ এইয়া মালদাহৰ আম আমাৰ অসমলৈ যে যায় আম গছবিলাকৰ এইবিলাক চাপৰ চাপৰ আম গছবিলাক এই প্ৰতিজোপা আম গছ খেতিপথাৰৰ মাজে মাজে এয়া আম তেওঁলোকে ব্যৱসায় ভিত্তিত কৰে ইয়াৰ পৰাই আমাৰ অসমলৈ আম যায় আমি তাকে খুব দগৰি খাওঁ আৰু ইয়াত এটা কথা ভাল লাগিছে প্ৰতি ঘৰ মানুহে মৰাপাট খেতি কৰে মৰাপাট খেতি প্ৰতি ঘৰ মানুহে আছে আৰু ঠাইবিলাক এনেই নাৰাখে এইখিনি অলপ বস্তি নিচিনা একে ঠাইতে বহুত কেইঘৰ মানুহ ইঘৰ গাঁৱতে সিঘৰ লাগি থকাকৈ বহুত কেইঘৰ মানুহ একেলগে আছে এই ঘৰটোত চাগে ধৰিব পাৰিছে ইখন বেৰৰ লগত সিখন বেৰ লগ খাই আছে সিখন বেৰৰ লগত সিখন বেৰ লগ খাই আছে মাজত জেগা নাই অকণমান জেগাতে ওখ ওখ ঘৰ বনাই লৈছে আমাৰ অসমত এভেইলেবল ঠাই সেইকাৰণে ইঘৰৰ পৰা সিঘৰৰ মাজত দূৰত্ব যথেষ্ট বেছি এইখন অকণ টাউন নেকি টাউন যেন লাগিছে হয় এইখন কিবা টাউন এখনে পাইছোঁ কাৰণ ষ্টেচনটো পাইছোঁহি নহয় আন এখন ট্ৰেইন আহি আছে এখন ট্ৰেইন পাৰ হৈ গ'ল খুব স্পীডত পাৰ হৈ গৈ আছে এই এয়া আমি নেক্সট ষ্টেচন চামচি ষ্টেচনটো আমি পাইছোঁহি বেয়া লগা নাই ঠাইবিলাক খালি ওখ ওখ গছ নাই আমাৰ অসমৰ নিচিনা ওখ গছ নাই চাপৰ চাপৰ গছবিলাক আছে ইয়াত আহঁত গছবিলাকো চাপৰ চাপৰ আমাৰ তাত আহঁত গছৰ আগেই নেদেখি ওপৰলৈ চাই টুপি খহি যোৱা অৱস্থা ইয়াত কিন্তু আহঁত গছবিলাকো চাপৰ চাপৰ বৰ বেছি ওখ গছ নাই আমি চামচি ষ্টেচন পালোঁহি আৰু ইয়াৰ পিছত আকৌ ভিডিঅ' বনাম আপোনালোকে চাই থাকিব ধন্যবাদ